নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোক প্ৰত্যেকেই জ্ঞাত যে শিক্ষা হেতু এপৰ কাৰ্যক্ষমতা তথা এপৰ উন্নীতকৰণ সম্পৰ্কে বিভিন্ন সময়ত শিক্ষক কৰ্মচাৰীসকলৰ ফালৰ পৰা দাবী উত্থাপন কৰি থকা হৈছে। আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি কিছুদিন পূৰ্বে অসম চৰকাৰে শিক্ষা হেতু এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এখন 3জনীয়া সমিতি গঠন কৰি দিছে। আৰু বৰ্তমান যিসকলে শিক্ষা হেতু এপ ব্যৱহাৰ কৰি আছে, অৰ্থাৎ শিক্ষক সংগঠন, শিক্ষক কৰ্মচাৰী তথা সমগ্ৰ শিক্ষা অসমৰ বিষয়া কৰ্মচাৰী, তো তেওঁলোকে শিক্ষা হেতু এপ সন্দৰ্ভত অভিযোগ অথবা পৰামৰ্শ দাখিল কৰাৰ সম্পৰ্কত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা এখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে। আৰু এই জাননীখন প্ৰকাশ কৰা হৈছে 20 জুলাই 2024 তাৰিখে। এই জাননীখন মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। আৰু এই জাননী অনুসৰি শিক্ষা হেতু এপ ব্যৱহাৰ কৰি যিসকল আছে, অৰ্থাৎ শিক্ষক সংগঠন, শিক্ষক কৰ্মচাৰী অথবা সমগ্ৰ শিক্ষা অসমৰ যিসকল বিষয়া কৰ্মচাৰীয়ে শিক্ষা হেতু এপ সন্দৰ্ভত অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব বিচাৰে, তো তেওঁলোকে অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব পৰাকৈ এটা বিশেষ লিংক অথবা এটা QR কোডৰ ব্যৱস্থা কৰা হৈছে। এই লিংক আৰু QR কোডটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। এই লিংকটো নিশ্চয়কৈ আমাৰ প্ৰত্যেকৰে জ্ঞাত, আৰু এই লিংকটো হৈছে shikshasetu.assam.gov.in। এই লিংকটোত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ পিছত ক্লিক অন ছাপোৰ্ট টিকেটত ক্লিক কৰিব লাগিব। আৰু তাৰপিছত গ্ৰিভেন্সত আপোনালোকৰ যিখিনি ডিটেইলছ আছে সেইখিনি আপোনালোকে এণ্টাৰ কৰিব লাগিব। আৰু এণ্টাৰ কৰাৰ পিছত তাৰ কিবা প্ৰমাণ হিচাপে যি প্ৰুফ আছে সেই প্ৰুফ আপলোড কৰিব লাগিব। আৰু তাৰপিছত ৰেইজ টিকেটত ক্লিক কৰি দিব লাগিব। আৰু যিসকলে এই দুটা পদ্ধতিৰ জৰিয়তে অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিবলৈ অসুবিধা পায়, তেওঁলোকে ইমেইলৰ জৰিয়তেও অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব পাৰিব। আৰু তাৰ কাৰণে এটা ইমেইল দিয়া হৈছে, আৰু সেই ইমেইলটো হৈছে shikshasetu.complain@gmail.com। ইমেইলৰ জৰিয়তে যিসকলে অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব বিচাৰে, তেওঁলোকে নিজৰ নাম আৰু ঠিকনা দিব লাগিব। আৰু লগতে ইমেইলৰ শব্দ 100তকৈ অধিক হ'ব নোৱাৰিব। অৰ্থাৎ আপোনালোকে যিটো ইমেইল লিখিব, তো সেই ইমেইলটোত 100টা শব্দতকৈ অধিক শব্দ হ'ব নালাগিব। আৰু ইমেইল যোগে অভিযোগ অথবা পৰামৰ্শ দাখিলৰ অন্তিম তাৰিখ দিয়া হৈছে, আৰু সেই অন্তিম তাৰিখ হৈছে 7 আগষ্ট 2024 তাৰিখ। অৰ্থাৎ 7 আগষ্ট 2024 তাৰিখৰ আগতে আপোনালোকে ইমেইলৰ জৰিয়তে শিক্ষা হেতু এপ সন্দৰ্ভত অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব পাৰিব। যিহেতু আমি প্ৰত্যেকেই গম পাওঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ফালৰ পৰা শিক্ষা হেতু এপৰ কাৰ্যক্ষমতা পৰীক্ষা অথবা এপৰ উন্নীতকৰণৰ সম্পৰ্কে এখন 3জনীয়া সমিতি গঠন কৰি দিছে। আৰু সেই সমিতিখনে শিক্ষা হেতুৰ বিভিন্ন দিশ চালি জাৰি চাব। তো এই ক্ষেত্ৰত যদিহে শিক্ষক কৰ্মচাৰীসকলৰ কিবা ওজৰ আপত্তি অথবা শিক্ষা হেতু এপৰ কাৰ্যক্ষমতা সম্পৰ্কে কিবা অভিযোগ আছে, অথবা যদিহে শিক্ষা হেতু এপ সম্পৰ্কে আপোনালোকে কিবা পৰামৰ্শ দাখিল কৰিব বিচাৰে, তো তেনেহ'লে আপোনালোকে এই ভিডিঅ'টিত কোৱা এই 3টা পদ্ধতিৰ জৰিয়তে শিক্ষা হেতু এপ সন্দৰ্ভত অভিযোগ অথবা পৰামৰ্শ দাখিল কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ আপোনালোকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এইখিনিয়ে লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।